নমস্কাৰ, মোৰ ভিলেজ ব্লগৰ পাৰ্ট 2 লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইদিন একেলেঠাৰি বৰষুণ দি থকাৰ কাৰণে গোটেই ৰাস্তা বোকা হৈ আছে। এইখনে আমাৰ গাঁওখন বন্ধুসকল। খালি বৰষুণৰ কাৰণে গোটেই ৰাস্তা বোকা হৈ আছে আৰু বাৰিষা বতৰত ৰাস্তা পদূলি বোকা হয়েই। এনেকা কথা তেনেকা লিচু খাব যাম, লিচু খাব যাম। এইটো ৰাস্তাটো অকণমান বোকা হৈছে, এইটো ঠিক কৰিবি ৰাস্তা পদূলিকেইটা। বন্ধুসকল, ৰাস্তা গোটেই বোকা, উপায় নাই, কি কৰিব। 9 নম্বৰ ৱাৰ্ডৰ ৰাস্তা এই অৱস্থা, এইটো বোকা। টাউনৰ জেগা দেখিছেনে বন্ধুসকল? ভাবিলে কৰিবি কোনখিনি বন্ধুসকল, এইফালে চকীয়ে সৰুপথাৰ টাউনৰ 9 নম্বৰ ৱাৰ্ড। এতিয়া আমাৰ গাঁও বুলি ক'বলৈও লাজ লাগিছে। দেখিছে ৰাস্তা এনেকুৱাই বেয়া, দেখিছে গোটেই বোকাই বোকা। এইফালে গোটেই ৰাস্তা বোকা, দেখিছে নহয়। আগৰ গাঁও আছিলে, এতিয়া টাউনত অন্তৰ্ভুক্ত হ'ল। এতিয়া যে আপোনালোকে চাওকচোন, আপোনালোকে এইটো টাউনৰ ৰাস্তা বুলি আপোনালোকে কেনেকৈ ক'ব বাৰু? দেখিছে ইমানেই বোকা ৰাস্তা। এই 2 এজাক বৰষুণ দিওঁতে গোটেই ৰাস্তা গেলি গৈছে। উপায় নাই, কি কৰিব। আহক বন্ধুসকল, আজি লেচু খাম বুলি ভাবিছোঁ। আহক দেই, ভিডিঅ' কৰি আছোঁ তহঁতৰ ঘৰত। এইবাৰ দেখাই দিম মুখখন। লেচু শেষেই নাই, খাই শেষ কৰি দিলে। নমস্কাৰ, এয়া লেচু এটা পালোঁ যেন তেন। লেচু প্ৰায় শেষেই হ'ল, চাপৰবোৰ খাই শেষ। এতিয়া ওপৰবোৰ আছে, মুঠাই বাৰু। এটা কথা হ'ল, একচুৱেলি লেচু বজাৰতো একচুৱেলি এভেইলেবল লেচু আপুনি বজাৰত চবেই মুঠাই বিক্ৰী কৰে। কিন্তু বজাৰত কিনি খোৱাতকৈ মই এনেকৈ গছৰ পাৰি খোৱা লেচু এটা মজাই বেলেগ আছে। পইচা কেতিয়াবা আহিব এনেকৈ লেচু পাৰি খোৱাটো এটা মজাই বেলেগ। কিনি খোৱাটো আৰু চবেই কিনি খায়, মানুহটো আৰু চবেই চব বস্তু কিনিয়ে খায়। কিন্তু এনেকৈ গছৰ তাজা একদম ফ্ৰেছ ফল এনেকৈ